নির্বাচন আহি আছে কিন্তু দলক সমৰ্থন কৰে আপোনালোকে নমস্কাৰ বিটিসি নিৰ্বাচন আমি হয় 5 বছৰ মূৰে মূৰে আমি ভোটটো দি থাকোঁ হয়তো ইমান দিন আমি বিটিসিত বিপিএফ প্ৰাৰ্থীকে আমি জিকাই আহিছিলোঁ 12 নং চালাকাটিৰ সমষ্টিত হয়তো দেখিলোঁ বিপিএফ যিখিনি যিজন প্ৰাৰ্থী আছিল আমাৰ ধীৰাচাঁদ বসুমতাৰী ডাঙৰীয়া তো কাম হয়তো কৰিছে যদিও হয়তো কিছুমান আমাৰ আদিবাসী গাঁওসমূহত ৰাস্তাত বহুত বিয়া যেহেতু মই নিজে হেনুবিল গাঁৱৰ হওঁ তো আমাৰ গাঁৱে বহুত বিয়া হয়তো আমি এই লাউৰিপাৰা গাঁৱত হয়তো অলপ পাকা ৰাস্তা দেখিবলৈ পাইছোঁ হয়তো বাকীবোৰ আদিবাসী গাঁৱত হয়তো ৰাস্তা হোৱা নাই আৰু এইটোৰ কাৰণে আমি এইবাৰ যেহেতু আমি 3বাৰকৈ আমি জিকাই আহিছিলোঁ যেহেতু ধীৰাচাঁদ বসুমতাৰী তো এইবাৰ আমি ভাবিলোঁ ৰাইজে বহুত আপত্তি কৰিলে তোৰ কাৰণে এইবাৰ যেহেতু পৰিৱৰ্তন চৰকাৰ দৰকাৰ আৰু এইটোৰ কাৰণে আমাৰ UPPL যিজন প্ৰাৰ্থী লৰেশ চিলাৰী দেৱক তেখেতকে আমি এইবাৰ ভোট দি জয়যুক্ত কৰিম বুলি আমি ভাবি লৈছোঁ চালাকাটি এইটো অঞ্চলত থকা যি এই নিৰ্বাচনত আমি নিশ্চয়কৈ আমি যেহেতু গাঁৱে ভূঞে ঘূৰি আছোঁ 70% নিশ্চয় দিবই আমাৰ UPPL প্ৰাৰ্থীক আদিবাসী ৰাইজে নিশ্চয় আমি জিকাবৰ কাৰণে আশা কৰিছোঁ এটাটো হৈছে যিহেতু আমাৰ পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক তথা লগতে এতিয়া আমাৰ চালাকাটি 12 নং সমষ্টিৰ প্ৰাৰ্থী আৰু এই যেহেতু যিকোনো বস্তু দিছপুৰৰ পৰা ইয়াত যাতে আমাৰ এইখন অঞ্চলত আহক আৰু আমাৰ বিটিচিৰ পৰা যাতে আহক যাতে ডেভেলপটো অতি সোনকালে যাতে হওক এইটো চিন্তা চৰ্চা কৰি হয়তো আমি এইবাৰ UPLক আমি সমৰ্থন দিছোঁ যেহেতু ধীৰাচাঁদ বৰ্তমান MC হৈ আছে ইয়াক পৰিচয় কৰি ভাল বুলি আপুনি ভাবে এইটো বহুত শক্তিশালী BPF দলৰ প্ৰাৰ্থী এইটো নিশ্চয় এতিয়া ৰাজ্যৰ ওপৰতে এতিয়া হাৰা আৰু জিকাটো যেহেতু ইলেকশ্যনতো চবে কয় ময়ো জিকিম চবে কয় হাৰা কথাটো নকয় চবে জিকাৰ কথাই কয় এইটোৰ কাৰণে যেহেতু ৰাজ্যৰ মন এতিয়া কোনে জয় কৰিব পাৰে যে যেহেতু প্ৰাৰ্থী নতুন প্ৰাৰ্থী হিচাপত যেহেতু আমি আদিবাসী ৰাজ্যে এতিয়া আমাৰ এই নতুন দলকে যেহেতু ৰাজ্যে এইটো থিৰাং কৰিছে